উৎকট গৰমত যেতিয়া নিৰামিষ খাই আমনি লাগে, অলপমান আমিষ ট্ৰাই কৰিব মন যায়, তেতিয়া এই চিম্পুল থালিখন এবাৰ ট্ৰাই কৰিব পাৰে। ইয়াত মোৰ স্পেচিয়েল ৰেচিপিটো আছিলে যিটো চিকেনৰ লগত মানে স্কচৰ কাৰী। যিসকলে একেবাৰে তেল মছলা কম খায় তেওঁলোকৰ বাবেও এই ভিডিঅ'টো অতি প্ৰয়োজনীয়। আৰু যিসকলে এই স্কচ চব্জিটো একেবাৰে বহুত বেছি ভাল নাপায় তেওঁলোকৰ বাবেও কিন্তু এই ভিডিঅ'টো বহুত প্ৰয়োজনীয়। আহকচোন ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। ৰেচিপিটো বনাবৰ কাৰণে মই অলপমান চিকেন মই আগতীয়াকৈ বইল কৰি ৰাখিছিলোঁ। বইল কৰি মই পানীটো পেলাই দিছিলোঁ, কাৰণ যিহেতু মানে চিকেনটো মই একেবাৰে তেল মছলা কম দিম, গতিকে চিকেনৰ যি তেল ওলায় সেইখিনিও মই পেলাই দিলোঁ। এতিয়া মই অলপমান কেৰাহী এটাত মই অলপ অলিভ অইল দিলোঁ। অলিভ অইল দিছিলোঁ 1 চামুচমান। ইয়াৰ পাছত মই যিখিনি মছলা ইয়াত ব্যৱহাৰ কৰিম সেইখিনি মই ৰেডি কৰি ল'লোঁ। মছলা লৈছিলোঁ মই অলপমান আদা নহৰু পেষ্ট, তেজপাত, পিঁয়াজ দুটামান আৰু দুটামান শুকান জলকীয়া আৰু দুটামান সৰিয়হ লৈছিলোঁ, কেঁচা সৰিয়হ। এইখিনি দি ভালকৈ মই অলপমান লৰাই ল'লোঁ। লগতে কেইটামান মই পাঁচফোৰণ লৈছিলোঁ, আপোনালোকক ক'বৰ কাৰণে পাহৰি গৈছিলোঁ। এতিয়া মই লগতে অকণমান জলকীয়া গুড়ি দিছিলোঁ, অকণমান হালধি গুড়ি, অকণমান জিৰা গুড়ি আৰু লগতে অলপমান নিমখ সোৱাদ অনুসৰি দিব। দি মই লাহে লাহে অলপমান ভাজিছোঁ। যিহেতু তেল কমাই দিছোঁ তাৰ বাবে অলপমান মই পানী ইয়াত এড কৰিছোঁ। এতিয়া মই মছলাখিনি ভালকৈ মিক্স কৰি ল'ম। দিছিলোঁ জালুকৰ পৰিমাণটো অকণ বেছি দিলে টেষ্টটো ভাল লাগে। ভালকৈ মিক্স কৰি লোৱাৰ পিছত এতিয়া মই ইয়াত এড কৰিম যিখিনি বইল কৰি থোৱা চিকেন আছিলে সেইখিনি প্ৰথমে দি ল'ম। লগতে যিখিনি মই টুকুৰাকৈ ৰাখিছিলোঁ স্কচৰ সেইখিনিও মই লগতে দি দিলোঁ। এতিয়া এইখিনি ভালকৈ লৰাই মই অলপমান ঢাকি দিম ইয়াৰ পৰা পানীটো ওলাবৰ কাৰণে। যিহেতু চিকেনটো মই আগতীয়াকৈ বইল কৰি ৰাখিছোঁ, স্কচটোৰ পৰা অলপমান যিখিনি পানী ওলাব সেইখিনি দি অলপমান মছলাখিনি দি ইয়াত অলপ ভুনি ল'বৰ কাৰণে মই ৰাখি দিম। যিসকলে মোৰ চেনেলটো আজিলৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে আগলৈ মই যিবোৰ ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে আগলৈ পাই যায়। এতিয়া যিহেতু মই পানীখিনি দিয়াৰ পাছত ভালকৈ মোৰ যিখিনি কাৰী আছিলে ৰেডি হৈ গৈছে, মই আপোনালোকক চামুচখন দি ভাঙি দেখাই দিছোঁ। ভালকৈ সিজি গৈছে, চিকেনটোতো আগতীয়াকৈ ভালকৈ সিজা হৈ আছিলে। দুটামান বেঙেনাও ইয়াৰ লগত ফ্ৰাই কৰি মোৰ আজি দুপৰীয়াৰ থালিখন আপোনালোকক অলপমান ৰেডি কৰি দেখুৱালোঁ। যিহেতু প্ৰচণ্ড গৰম তাৰ বাবে এই থালিখন আপোনালোকৰ বাবে নিশ্চয় অতি প্ৰয়োজনীয় বুলি ভাবোঁ। লগতে অলপমান বিলাহীৰ পোৰা চাটনি। আজি মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।